সময় বৰ নিষ্ঠুৰ। সময়ৰ সোঁতৰ লগত এদিন সকলোবোৰ হেৰাই যায়। হেৰাই যায় সেই শৈশৱৰ বন্ধু, হেৰাই যায় সেই স্কুলৰ বন্ধু, হেৰাই যায় নিজৰ জন্ম দিয়া মা দেউতা, আৰু এদিনটো নিজেই হেৰাই যাব লাগে এই পৃথিৱীৰ পৰা। সঁচাকে এই জীৱনটোত একো নাই যাক নিজৰ ভাল বন্ধু বুলি ভাবিবা। সেই বন্ধুজনেই হেৰাই যায় সময়ৰ সোঁতত। যিজন বন্ধুক নিজৰ প্ৰিয়জন বুলি ভাবি তোমাৰ জীৱনৰ গোটেইখিনি কাহিনী পাঠ পঢ়াই দিয়াৰ সময়ত কিন্তু সেই বন্ধুজনে অকণো নাভাবে তোমাৰ কাৰণে, বুজিবলৈ চেষ্টাও নকৰে তোমাক। কি যে সময়ৰ লীলা খেলা। অৱশেষত তুমি অকলশৰীয়া আছিলা আৰু অকলশৰীয়াকৈ থাকিব লাগিব। কোনো বন্ধু নাই তোমাৰ সুখত সুখী হ'বলৈ আৰু দুখত সান্ত্বনা দিবলৈ। যদি তুমি বন্ধুজনক সোধা যে মোৰ কাৰণে অকণো সময় নাইনে তোমাৰ, তেতিয়া অজুহাত মেলি দেখাই দিব যে সময় নাপালো, বেয়া নাপাবি, বহু ব্যস্ত আছিলো মই। পিছে এটা কথা নহয় যে তোমাক যদি সেই বন্ধুজনে প্ৰকৃত বন্ধু বুলি ভাবিলেহেঁতেন, হাজাৰ ব্যস্ততাৰ মাজতো এবাৰ সময় উলিয়াই সুধিলেহেঁতেন যে তুমি ঠিকেই আছানে। সেইকাৰণে অকলশৰে থাকিব শিকা, নিজৰ লগত কথা পাতা, নিজকে নিজৰ বন্ধু সজাই লোৱা, কাৰণ সময়বোৰ বৰ নিষ্ঠুৰ। মনত ৰাখিবা, অকলে আহিছা এই পৃথিৱীত আৰু অকলে কৰিব লাগিব সংগ্ৰাম, আৰু থাকিব লাগিব অকলেই সময়ৰ সোঁতত সময় মিলাই। ছেমুৱেল বাটলাৰে কৈছে, বন্ধু ধনৰ দৰে, ঘটিবলৈ সহজ কিন্তু ৰাখিবলৈ টান।